কামাখ্যা ধামৰ আটাইতকৈ বিখ্যাত মহোৎসৱ সদৃশ এই অম্বুবাচী মেলা। আৰু অম্বুবাচী মেলালৈ কেৱল ৰাজ্যৰ বা দেশৰ নহয়, সমগ্ৰ বিশ্বৰ ইয়াত ভক্তসকল আহে। আৰু প্ৰত্যেকৰ এটাই উদ্দেশ্য থাকে যে অম্বুবাচী মেলাৰ সময়ত যদি ইয়াত মন্ত্ৰ কাৰোবাৰ অসিদ্ধি হৈ থকা মন্ত্ৰ থাকে, সেই মন্ত্ৰ যদি ইয়াত জপ কৰি পেলাই যত্ন কৰা হয় তেতিয়াহ'লে সেই মন্ত্ৰই সিদ্ধি পায় বুলি এটা বিশ্বাস আছে। প্ৰথম কথা। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু অম্বুবাচী মেলাৰ পৰা আজিৰ ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আৰু ভিডিঅ'টো দিয়া কিছু পলম হৈছে, কিয়নো আমি গুৱাহাটীৰ থাকোঁতেই ইয়াত বনাব নোৱাৰিলোঁ আৰু গুৱাহাটীৰ পৰা খুব সোনকালে ঘূৰিব লগা হ'ল। আৰু তাৰপিছতেই যথেষ্ট ভাগৰুৱা অনুভৱ কৰিলোঁ, আৰু পাছদিনা যিহেতু ডিউটি আছিল সেইকাৰণে সময় নাপালোঁ, আৰু সেইবাবে কিছু পলমকৈ আপোনালোকলৈ অম্বুবাচী মেলাৰ পৰা ভিডিঅ' আগবঢ়াব বিচাৰিছোঁ। আৰু এনেধৰণেই আমি আহিলোঁ অম্বুবাচী মেলালৈ। আৰু আমাৰ এটা সুবিধা হ'ল, কিয়নো 3 কিলোমিটাৰমান পথ প্ৰায় খোজকাঢ়ি যাব লাগে, কিন্তু আমাৰ মিডিয়া পাৰ্চনৰ কাৰণে এখন গাড়ী তেওঁলোকে ব্যৱস্থা কৰিছিল, আৰু সেইবাবে কিছু সুবিধা হ'ল। আৰু সেই সুবিধাতে এইখন গাড়ীতে আমি এনেধৰণে আহিছোঁ। তাৰ বাবে অতি কম সময়ৰ ভিতৰত আমি অম্বুবাচী মেলা যাব পাৰিলোঁ, ঘূৰিব পাৰিলোঁ, আৰু তাৰ বাবে ধন্যবাদ জনাইছোঁ। গতিকে আপোনালোককো পৰিৱেশটো দেখুৱাৰ বাবে যত্ন কৰিলোঁ। যথেষ্ট দূৰ খোজকাঢ়ি যাব লাগে, পদযাত্ৰা কৰি যাব লগা হয়, প্ৰায় 3 কিলোমিটাৰ পথ। আৰু এনেধৰণেই আহি আমাক অলপ আগত এনেধৰণে নমাই দিব, আৰু এয়া অম্বুবাচী মহাযুগলৈ বুলি লিখি থৈছে। এনেধৰণেই সোমাব লাগিব ইয়াত, আৰু ইয়াৰ পৰা সোমাই আমি কিছু দূৰ আকৌ আমি খোজকাঢ়ি যাব লাগিব। অৱশ্যে গাড়ীখন ৰাখি দিব, আৰু তাৰপিছতে কিছু দূৰ ৰেডি কি কৰিব লাগে? কি কৰিব লাগে? আৰু এইখনেই হৈছে মেইন গেট। মেইন গেটখন বৰ সুন্দৰকৈ সজাইছে, ফুল আছে দেখিছে আপোনালোকে, আৰু জাপি আৰু গামোচা দিছে আমাৰ অসমীয়াৰ স্বাভিমান, সৰু দৰে জাপিৰ সৈতে গামোচা। আৰু আমি যিহেতু যাব লাগিব মন্দিৰলৈ, এনেধৰণে চেণ্ডেলসমূহ খুলি থৈ ল'লোঁ। আৰু মন্দিৰলৈ যাম যেতিয়া প্ৰসাদ বা চাকি এইসমূহ বস্তু ল'ব লাগিব, এইসমূহ বস্তু লৈ লৈছোঁ। ইয়াতে মিঠাই, চাকি, ফুল এনেধৰণে বস্তুসমূহ লৈ লৈছোঁ। আৰু এওঁলোকেও লৈছে, মোৰ লগত আহিছে তেওঁলোকেও লৈছে। তাৰপিছতে আমি ভিতৰলৈ সোমাই যাম। ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখুৱাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকক। লখিমপুৰৰ ব্যুৰ চিফ হেমন্ত দাক লগ পালোঁ। এনেকৈ কি ক'ব? আপুনিতো আছে ইয়াতে।
কামাখ্যা ধামৰ আটাইতকৈ বিখ্যাত মহোৎসৱ সদৃশ এই অম্বুবাচী মেলা। আৰু অম্বুবাচী মেলালে কেৱল ৰাজ্যৰ বা দেশৰ নহয়, সমগ্ৰ বিশ্বৰ ইয়াত ভক্তসকল আহে। আৰু প্ৰত্যেকৰ এটাই উদ্দেশ্য থাকে যে অম্বুবাচী মেলাৰ সময়ত যদি ইয়াত মন্ত্ৰ কাৰোবাৰ অসিদ্ধি হৈ থকা মন্ত্ৰ থাকে, সেই মন্ত্ৰ যদি ইয়াত জপ কৰি পেলাই যত্ন কৰা হয় তেতিয়াহ'লে সেই মন্ত্ৰই সিদ্ধি পায় বুলি এটা বিশ্বাস আছে। প্ৰথম কথা। দ্বিতীয় কথা হৈছে যে কামাখ্যা ধামৰ যিহেতুকে 4 দিন দুৱাৰ বন্ধ হৈ থাকে, সেই সময়ত মা ৰজস্বলা হয় বুলি কোৱা হয়, আৰু মাও ৰজস্বলা হয়। কামাখ্যা মা ৰজস্বলা সেই মন্দিৰ বন্ধ থাকে। আৰু আজিৰ দিনটো, আজি নিবৃত্তি 4 দিনৰ পিছত নিবৃত্তি হয়। এই নিবৃত্তিৰ সময়তে গোটেই মা কামাখ্যাক নোৱাই ধুৱাই সম্পূৰ্ণৰূপে এটা ফ্ৰেছ পৰ্যায়লৈ নিয়া হয়, আৰু তাৰপিছতে ভক্তসকলক আজি দৰ্শন কৰিবলৈ দিয়ে। আৰু এই যিটো মাৰ যিটো কুণ্ড, সেই কুণ্ডতে ৰক্তবস্ত্ৰ পোৱা যায়। ৰক্তবস্ত্ৰ যদি প্ৰত্যেকৰ ঘৰত থাকে বা মানুহে ধাৰণ কৰিব পাৰে তেতিয়াহ'লে অসূয়া অপ্ৰীতি অমংগল সকলো নাশ হয় বুলি এটা বিশ্বাস আছে। আৰু এই ধৰণৰ এটা বিশ্বাসত প্ৰতিষ্ঠিত হৈ কেইদিন আহিলে ইয়াতে ডিউটি কৰিবলৈ? গোটেই কেইদিন? প্ৰথমবাৰৰ বাবে আহিছে ডিউটিত, আৰু আগতে মই আহিছোঁ, আৰু আজি এনে ডিউটি কৰিবৰ কাৰণে এইবাৰ আহিছা? প্ৰথমবাৰৰ বাবে আহিছোঁ। কেনেকুৱা অভিজ্ঞতা? কেনেকুৱা অভিজ্ঞতা? যথেষ্ট ভাল, কাৰণ আজি এনেকুৱা এটা দিনত মই বাতৰি আহিছোঁ, যথেষ্ট ভাল লাগিছে। আৰু যথেষ্ট ক্লিয়াৰিটি বাট নোপোৱা অৱস্থা সৃষ্টি কৰিছে। আৰু এটা কথা ক'ব লাগিব, প্ৰায় 3 পৰা 3.5 কিলোমিটাৰ পদপথেৰীসকল ভক্ত আহিছে। চাওক কিমান আজিৰ দিনটোত যদি চাব বিচাৰে, আজিৰ দিনটোলৈকে প্ৰায় 10 লাখ ভক্তৰ ইয়াত সমাগম হৈছে। নীলাচলৰ বুকুত সকলোৱে আশ্ৰয় ল'বলৈ আহিছে। দেশ বিদেশৰ পৰ্যটকসকল আহি পৰিছে, আৰু বা সাধু বাবা সকলোৱে ইয়াত আহি উপস্থিত হৈছিলে। আৰু আজি শেষ দিনটোতো যথেষ্ট ভিৰ বাট নোপোৱা অৱস্থা সৃষ্টি হৈছে। সকলোৱে ভাল হওক, সকলোৱে মংগল হওক, আমি তাৰে কামনা কৰিছোঁ।